Hey guys, good morning. I'm Bhaskar and this is our day number 27 and I hope what we have discussed in the last class you guys got it. Joa class like I mean pohilu 8.4 onuhiloni question number 1 or পৰা 4 leke পঢ়া হৈ গল হপ তোমালোকে সুন্দৰকে বুজি পাইছা এটা question number 5 start কৰো বেছি কথা না পঢ়ো ঠিক আছে question number 5 ৰ পৰা start কৰো কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিবা okay question number 5 or 1 to তলৰ কি কৈছে question number 5 ত কি কৈছে যে তলৰ অভেদ কেটা প্ৰমাণ কৰা যদিহে ইয়াক কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেটা সংজ্ঞাবদ্ধ হয় আমি তিনটা অভেদ পাইছিলো কি আছিল sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 1 plus tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা 1 plus cot স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা এই তিনটা অভেদ পাইছিলো আৰু এতিয়া হেই কেটা ব্যৱহাৰ কৰি আমি তলৰ কেটা প্ৰমাণ কৰিব লাগে হয়নে বাৰু ওকে এতিয়া question number 1 to well cosec theta minus cot theta whole square is equal to 1 minus cos theta by 1 plus cos theta সো কৰিব লাগে মই বাও পক্ষ মান আমি বাও পক্ষ মান হু পক্ষ সো কৰিব লাগে হয়নে বাৰু গতিকে আমি কি কম বাও পক্ষটো বাও ফালে পাতিম গতিকে আমি কি কৰো 1 2 question number 5 or 1 2 আমাৰ left hand side equal to right hand side সো কৰিব লাগে হয়নে বাৰু গতিকে আমাৰ left hand side টো কি দিয়া আছে সেইটো পাতি লম cosec theta minus cot theta cosec theta minus cot theta whole square দিয়া আছে তে ইয়াক আমি কি কৰম অলপ এক্সপান্ড কৰিছম cosec theta মই কেনেকৈ লিখিব পাৰো 1 by sin theta লিখিব পাৰো 1 by sin theta লিখিব পাৰো এই যিকেটা অভেদ তোমালোকক দিয়া আছে হেকিটা সুন্দৰকৈ মনত ৰাখা ঠিক আছে এতিয়া এবোৰ বুজিব একেবাৰে সহজ হ'ব so cosec theta কি লিখিলো 1 by sin theta লিখিলো cot theta কি লিখিব পাৰো cot theta cos theta by sin theta হয়নে বাৰু cos theta by sin theta লিখিব পাৰো ঠিক আছে সুন্দৰ ওকে এটা sin theta আৰু sin theta লসাগু কিমান হ'ব sin theta এ হ'ব হয়নে বাৰু sin theta সৰণ কৰিলে 1 হ'ল 1 এ 1 সৰণ কৰিলে 1 sin theta সৰণ কৰিলে 1 হ'ল 1 এ cos theta সৰণ কৰিলে cos theta হ'ল ধুনিয়া হয়নে ওকে এটা কি কৰিলো আমি স্কয়াৰ কৰিলো আচ্ছা তলৰটো যদি স্কয়াৰ কৰো sin স্কয়াৰ থিটা হ'ব আৰু ওপৰটো স্কয়াৰ কৰিলে 1 minus cos theta whole square হ'ব 1 minus cos theta whole square হ'ব ঠিক আছে ওপৰৰ কথাটো মই মচি দিব পাৰোনে বাৰু মচি দিছো কিবা যদি বুজিব অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা এতিয়া কি কৰো ওপৰত 1 minus cos theta 1 minus cos theta এটি ৰাখিছো আমি কি কৰো 1 minus cos theta into 1 minus cos theta কৰি দিছো a minus b whole square আছে মানে a minus b into a minus b হয়নে বাৰু so 1 minus cos square theta আছে sorry 1 minus cos theta whole square আছে গতিকে আমি কি কৰিলো 1 minus cos theta into 1 minus cos theta কৰিলো sin square theta আমি কেনেকৈ লিখিব পাৰো sin square theta plus cos square theta is equal to 1 therefore sin square theta equal to কি লিখিব পাৰো 1 minus cos square theta বুলি লিখিব পাৰো নে cos theta লিখিবলৈ লৈছি গলো sin square theta equal to 1 minus cos square theta 1 minus cos square theta বুলি লিখিব পাৰো নে ঠিকে আছে নে ওকে এতিয়া কি কৰিলো আমি সৰ এটো মছে দিছো সুন্দৰ এতিয়া আমি কি কৰো আচ্ছা 1 ক যদি মই স্কয়াৰ বুলি লিখিলো কি প্ৰবলেম হ'ব নেকি বাৰু সচোন 1 স্কয়াৰ কৰিলে 1 এ হ'ব না বাৰু 1 ক স্কয়াৰ বুলি লিখিলে কোনো প্ৰবলেম নাই আচ্ছা 1 ক স্কয়াৰ বুলি লিখো বা ভাবো নিলিখিলেও হ'ল ভাবিলেও হ'ল তুমি সচোন বাৰু যদি স্কয়াৰ বুলি লিখো বা ভাবো তেনে কি হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ আছে নে a এর জায়গাত 1 আছে b এর জায়গাত cos θ আছে a স্কয়ার মাইনাস b স্কয়ার হৈ আছে নে যদি a স্কয়ার মাইনাস b স্কয়ার হৈ থাকে তাহলে কি লিখিব পাৰো a plus b a minus b a plus b a minus b হয়নে বাৰু সুন্দৰ এটা ওপৰত আছে 1 minus cos θ 1 minus cos θ ইয়াৰ এটা 1 minus cos θ 1 minus cos θ ক্যান্সেল হৈ গল 1 minus cos θ হৈ গল
আৰু তলত হৈ গ'ল 1 প্লাছ cos থিটা এইটোৱে আমাৰ ৰাইট হেণ্ড সাইড আছিল নে বাৰু প্ৰুফ কৰিবলৈ এইটোকে আমাৰ প্ৰুফ কৰিবলৈ ৰাইট হেণ্ড সাইড দিছিল নে বাৰু ঠিকে চলি আছে ভিডিওটো সুন্দৰ কিবা যদি বুজি পোৱাৰ অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত লিখা ঠিকে আছে a স্কয়াৰ - b স্কয়াৰ কৰি দিল 1 ৰ স্কয়াৰ কৰিলে একো প্ৰবলেম নাই গতিকে a স্কয়াৰ - b স্কয়াৰ কৰিলে a + b a - b হৈ গ'ল a - b কেনসেল হৈ গ'ল বুজি পাইছা অসম নেক্সট কোৱেশ্চন নাম্বাৰ 2 যিকেটা আইডেন্টিটি তোমালোকক কালি পঢ়োৱা হৈছে হেগেটা ভালদৰে চোৱা আৰু যোৱা কালি বা পৰহি আগৰ দুটা ভিডিও যিসকলে চোৱা নাই ভিডিও দুটা চাই লবা তেতিয়া এইটো কৰাত অসুবিধা নহয় এন্ড ইয়াৰ পৰা কোৱেশ্চন নম্বৰ 5 ৰ পৰা এটা কোৱেশ্চন 3 বা 4 মাৰ্কছৰ অহাৰ চান্স 110% সিওৰ ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 2 Question number 2 কি দিয়া আছে question number 2 to cos a by 1 plus sin a plus 1 plus sin a 1 plus sin a by cos a is equal to 2 sec a দিয়া আছে গতিকে মই বাও পক্ষটো পাতিলো হু পক্ষটো আমি 2 sec a বুলি দেখাব লাগে হয়নে গতিকে কি কৰো cos a by আমি মই ডাইৰেক্ট বাও পক্ষটো পুট কৰিছো কি আছে cos a by 1 plus sin a 1 plus sin a plus 1 plus sin a by cos a 1 plus sin a by cos a আৰু ইয়াক আমি কি বুলি দেখাব লাগে 2 sec a বুলি দেখাব লাগে সুন্দৰ ওকে আচ্ছা আমি কি কৰো লসাগু লম কি হ'ব লসাগু 1 plus sin a cos a লসাগু 1 plus sin a into cos a 1 plus sin a into cos a হোক এতিয়া 1 plus sin a যদি ইয়াক হৰণ কৰা 1 plus sin a কটা গুচি যাব cos a থাকি যাব এটা cos a যদি ইয়াক হৰণ কৰা cos a স্কয়াৰ a হয়নে বাৰু প্লাস cos a যদি ইয়াক হৰণ কৰা cos a কটা গৈ যাব 1 plus sin a থাকি যাব 1 plus sin a যদি ইয়াক হৰণ কৰা 1 plus sin a হৈ যাব আৰু এটা 1 plus sin a হৈ যাব গতিকে তাক মই কেনেকৈ লিখিব পাৰো স্কয়াৰ বুলি লিখিব পাৰো হয়নে বাৰু 1 plus sin a into 1 plus sin a হৈ যাব 1 plus sin a into 1 plus sin a 1 plus sin a whole square ঠিকে আছে awesome এতিয়া কি কৰো আমি cos square a plus a plus b whole square কৰি দিও ইয়াক আমি a plus b whole square কৰি দিও a square plus b হৈ যাব twice a b plus b square হয়নে বাৰু a জায়গাত 1 আছে b জায়গাত sin a আছে গতিকে a square plus twice a b plus b square হৈ যাব নে awesome তলৰটো একে ৰাখিছো আমি তলৰটো একো ইটা নকৰো তলৰটো আমি একে ৰাখিছো একো নকৰো ঠিক আছে ওকে নেক্সট কি কৰিব পাৰি সো cos square a plus sin square a ইহত দুটাৰ ভ্যালুটো কিমান হ'ব বাৰু cos square a plus sin square a তাৰ ভ্যালুটো 1 হ'বনে বাৰু ইহতক যদি মই ওচৰলে আনি দিও পাতো তেতিয়া কোনো একো প্ৰবলেম নাই cos square a plus sin square a ভ্যালুটো কিমান হ'ব 1 হ'ব প্লাস 1 স্কয়াৰ কৰিলা 1 হ'ল প্লাস 2 sin a হৈ গ'ল 2 sin a ঠিকে আছে নে ঠিকে আছে 2 into 1 into sin a 2 sin a হৈ গ'ল cos square a into sin square a 1 হৈ গ'ল 1 ৰ স্কয়াৰ কৰিলা 1 হৈ গ'ল বাকি এটো পাৰ্ট এটো ঠিকে আছে তলৰ পাৰ্টটো মই একে ৰাখিছো 1 plus sin a into cos a ঠিকে আছে সুন্দৰ Now 1 plus 1 কি হৈ গ'ল 2 হৈ গ'ল plus 2 sin by 1 plus sin a into cos a ঠিক আছে এটা সম ইয়াতো 2 আছে ইয়াতো 2 আছে মই 2 টো কি কৰিলো ব্ৰেকেট কৰি বাহিৰলৈ লৈ আহিলো ইয়াত কি গ'ল 1 plus sin a হৈ যাবনে
হৈ যাবনে 2 into 1 2 হৈ গল 2 into sin a 2 sin a হৈ গল তলত 1 plus sin a into cos a থাকি গল নে এতিয়া sin a কাটা গুছি গল sin a কি হৈ গল কাটা গুছি গল হয়নে বাৰু ৰিমুভ হৈ গল ধুনিয়া ওকে নেক্সট কি হ'ব এতিয়া 2 by cos a থাকিলে 2 by cos a মই এনেকৈ লিখিব পাৰো 2 into 1 by cos a বুলি লিখিব পাৰো পাৰো নে বাৰু পাৰো 2 into 1 2 হৈ গল 1 by cos a মই কি বুলি লিখিব পাৰো sec a বুলি লিখিব পাৰো যোৱা কালি এই কথাবোৰ মই কোৱা হৈছিলে 1 by cos a sec a গতিকে আমাৰ ৰিজাল্টটো এইটোৱে আছিল নে বাৰু ৰাইট হ্যান্ড সাইড এইটোৱে হয়নে সুন্দৰ বুজি পাইছা অসম ভালদৰে চোৱা তোমালোকে বৰ্ডখন কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখা ওকে নাও বৰ্ডখন নচি দিছো মই ইয়াৰ পিছৰ কোৱেশ্চনটো বাও পক্ষটো কি দিয়া আছে তোমালোকে বৰ্ডত ভালদৰে চোৱা কিতাপখন ভালদৰে চোৱা দেন বৰ্ডত ভালদৰে চাবা প্ৰথমে কিতাপখন হয়নে বাৰু বুকত কি দিয়া আছে আমাক বাও পক্ষটো দিয়া আছে tan theta by 1 plus cot 1 minus cot theta plus cot theta by 1 minus tan theta is equal to 1 plus sec theta cosec theta well বাও পক্ষ আৰু সোঁ পক্ষ আমি সমান দেখাব লাগে হয়নে গতিকে আমাৰ ইয়াত এটা ইংগিতটো দিছে কি কৈছে ইয়াত পদবোৰ sin theta আৰু cos theta প্ৰকাশ কৰা ওকে আমি হেতুকে কাম কৰিম কোৱেশ্চন নম্বৰ 3 বাও পক্ষটো কোৱেশ্চন নম্বৰ 5 or 3 ৰ বাও পক্ষটো আমাক লেফট হ্যান্ড সাইড কি দিয়া আছে লেফট হ্যান্ড সাইড দিয়া আছে আমাক tan theta by 1 minus cot theta tan theta by 1 minus cot theta then plus cot theta by 1 minus tan theta cot theta by 1 minus tan theta সুন্দৰ এতিয়া আমি কি কৰিব লাগে 1 plus sec theta into cosec theta বুলি প্ৰমাণ কৰিব লাগে সোঁ পক্ষ মানে এটা দেখাব লাগে গতিকে আমি কি কৰো আমাক ইংগিত অলৰেডি কৰিছে যে ইহঁতক কি কৰা sin theta আৰু cos theta লিখা তেতিয়ালে tan theta আমি লিখিব পাৰো কেনেকে sin theta by cos theta by 1 minus cot theta কেনেকে লিখিব পাৰো cos theta by sin theta হয়নে বাৰু tan theta আৰু cos theta অপোজিট যদি sin tan theta যদি sin theta by cos theta হয় cos theta sin theta cos theta কি হ'ব cos theta by sin theta হ'ব plus cos theta কি এগেইন কি লিখিব পাৰিলো cos theta by sin theta ইয়াত হৈ গল 1 minus sin theta by cos theta সুন্দৰ ওকে এতিয়া ওপৰতটো একে ৰাখিছো ওপৰটো কৰিব লগিয়া একো নাই sin theta by cos theta তলত কি কৰিছো আমি sin theta তো যদি লসাগু লওঁ sin theta into 1 sin theta minus cos theta plus cos theta by sin theta ওপৰত একে আছে cos theta by sin theta ওপৰত আছে তলত আমি কি কৰিলো cos theta লসাগু ললো cos theta লসাগু ললো কি হৈ গল 1 minus sorry not 1 minus cos theta into 1 cos theta minus sin theta ঠিক আছে বুজি পাইছা কি কৰিলো আমি tan theta sin theta by cos theta বুলি লিখিব পাৰো cos theta by sin theta বুলি লিখিব পাৰো 1 minus cos theta 1 টো একে ৰাখিলে cos theta by sin theta বুলি লিখিব পাৰো 1 minus tan theta sin theta minus cos theta লিখিব পাৰো গতিকে লিখিলো এটা ওপৰৰ পাৰ্টটো দুইটাতে একে ৰাখিছো হয়নে বাৰু তলত কি কৰিলো আমি এটা sin theta লসাগু ললো sin theta into 1 sin theta minus cos theta একে ধৰণে ইয়াতো লসাগু ললো cos theta into 1 cos theta minus sin theta সুন্দৰ বুজি পাইছা awesome now next question sorry খতম হোৱা নাই হয় sorry okay so ওপৰৰ পাৰ্টটো মই ক্লিন কৰি লৈছো ঠিকে আছে এই পাৰ্টটো আমাক নালাগে এই পাৰ্টটো ক্লিন কৰি দিও okay এতিয়া কি হৈ গল পূৰণ কৰো আচ্ছা এইটো ভগ্নাংশৰ লগত এই ভগ্নাংশটো কি হৈ আছে হৰণ হৈ আছে যদি পূৰণ কৰি দিয়ে কি হ'ব আচ্ছা কি হয় এটো চাব পাৰা যে কি এই ইয়াৰ হৰটোৱে ইয়ালে পূৰণ হৈ যায় এটো ওপৰলে পূৰণ হৈ যায় sin theta into sin theta sin square theta by
cos theta into sin theta minus cos theta. Sin theta minus cos theta. ঠিক আছে নে কি হৈ যায় যদি a by b হৰণ c by d হৈ থাকে তেতিয়া হলে b টো তললে c লে পূৰণ হৈ গৈছে আৰু d টো ওপৰলে a লে পূৰণ হৈ যায় গতিকে ইয়াত a জেগাত আছে sin theta d জেগাত আছে sin theta গতিকে d টো ওপৰলে পূৰণ হৈ গৈছে গল sin theta into sin theta sin square theta হ'ল আৰু এটো হৈ গল b এটো হৈ গল c গতিকে b টো তললে পূৰণ হৈ গৈছে এলে ঠিক আছে অসম এটো বুজি পাইছা ওকে একে ধৰণে ইয়াত একেটা কামেই হ'ব প্লাস কি হৈ গল a cos theta টো ওপৰলে পূৰণ হৈ গৈছে যাব cos square theta হৈ গল cos theta into cos theta cos square theta sin theta ইয়াৰ লগত পূৰণ কৰিলো sin theta ইয়াৰ লগত পূৰণ কৰিলো কি হৈ গল cos theta minus sin theta cos theta minus sin theta ঠিকে আছে awesome ওকে এতিয়া চোৱা আচ্ছা এটা ভালদৰে চাচোন sin theta minus cos theta minus sin theta এটো যদি মই sin theta minus cos theta কৰি দিও তেতিয়ালে এই sin টো চেঞ্জ হৈ যাব হয়নে বাৰু গতিকে কি হ'ব ইয়াক মই sin theta minus cos theta কৰি দিও কি কৰি দিও sin theta minus cos theta কৰি দিও আৰু এই sin টো প্লাসৰ পৰা কি হৈ গল মাইনাস হৈ গল সুন্দৰ বুজি পাইছা ওকে এতিয়া কি কৰো তলৰ এই পাৰ্টটো ধুনীয়াকে ক্লিন কৰি লওঁ দেন আমাৰ কাম হৈ গৈছে আৰু প্ৰায় হৈ গৈছে আমাৰ কামটো অলপ পিছতে খতম হৈ গৈছিল এটো মছে দিছো বুজি পাইছা যদি a by b হৰণ c by d হৈ থাকে তেতিয়ালে তুমি b a c a পূৰণ কৰি দিব পাৰা তললে আৰু d টো ওপৰলে a লগত পূৰণ কৰি দিব পাৰা ঠিক আছে ওকে এতিয়া cos theta sin theta minus cos theta sin theta minus cos theta ইয়াৰ লসাগু ললে কি হ'ব cos theta into sin theta minus cos theta sin theta minus cos theta সুন্দৰ বুজি পাইছা cos theta into sin theta হৈ গল cos theta into sin theta হৈ গল আৰু দুইটাতে একে আছে গতিকে লসাগু এইটো আহিল এটা কি কম এই গোটেই বস্তুটোৰে ইয়া হৰণ কৰা cos theta কেনসেল গুচি যাব sin theta minus cos theta কেনসেল গুচি যাব কি থাকি যাব sin theta থাকি যাব cos theta কেনসেল গুচি গল এইটোৱে কেনসেল গুচি গল অকল কি থাকিলে sin theta থাকে এটা sin theta যদি ইয়াৰ লগত পূৰণ কৰো sin অলৰেডি স্কয়াৰ হৈ আছে আৰু এটা sin এ পূৰণ কৰিলে কিমান হৈ যাব sin cube theta হৈ গল মাইনাস আকৌ এই বস্তুতে কি কৰিম ইয়াক হৰণ কৰিম কি হ'ব sin theta কেনসেল গুচি যাব এইটোৱে কেনসেল গুচি যাব থাকি যাব cos theta যদি ইয়াক পূৰণ কৰা অলৰেডি স্কয়াৰ হৈ আছে গতিকে cos cube theta হৈ গল গতিকে এই ভালদৰে লক্ষ্য কৰাচোন sin theta যদি a বুলি লওঁ cos theta যদি b বুলি লওঁ তেতিয়ালে কি হ'ব a cube minus b cube হৈ আছে a cube minus b cube আমি কেনেকৈ লিখিব পাৰো a minus b বুলি লিখিব পাৰো নে a minus b into a square মানে sin square a square plus ab plus b square কি বুলি কলো a জেগাত sin theta আছে b এর জেগাত cos theta আছে এটা হৈ আছে a cube minus b cube ৰ ফৰ্মুলাটো কি আছিল a minus b into a square plus ab plus b square আছিল হয়নে গতিকে a এর জেগাত sin theta b এর জেগাত cos theta a minus b into a square plus ab plus b square awesome okay now তলত আমি কি কৰিলো cos theta তো তেনেকৈ ৰাখিছো sin theta তেনেকৈ ৰাখিছো sin theta minus cos theta কো আমি এই ধৰণে ৰাখিছো ইহত হলনি নকৰো এটা সুন্দৰকে চাব পৰা তোমালোকে এইটোৱে কাটি দিব পাৰা হয়নে বাৰু sin theta into cos theta sin theta minus cos theta sin theta minus cos theta ইয়াৰ পুৰণ হৈছে তুমি কাটি দিব পাৰা একে ধৰণে sin square theta plus cos square theta তুমি কি লিখিব পাৰা 1 লিখিব পাৰা plus sin theta into cos theta sin theta into cos theta by cos theta into sin theta সুন্দৰ বুজি পাইছা আৰু দুটা স্টেপ আছে খেলা খতম খেলা খতম হৈ যাব আৰু দুটা স্টেপ আছে ওকে এটা কি হৈ গল এবাৰ cos theta sin theta 1 হৰণ কৰো প্লাস এবাৰ কা হৰণ কৰো sin theta by cos theta তা হৰণ কৰো sin theta into cos theta by
cos theta into sin theta ঠিকে আছে cos theta into sin theta এবাৰ 1 ৰ সৰণ কৰিলো প্লাস cos theta sin theta এবাৰ ইয়াক সৰণ কৰিলো ঠিকে আছে নে এনেকৈ হ'ব ওকে এতিয়া কি হৈ গ'ল এটো 1 by cos theta into 1 by sin theta বুলি লিখিব পৰা যায় নে 1 by cos theta into sin theta 1 by cos theta into 1 by sin theta বুলি লিখিব পৰা cos theta into sin theta cos theta sin theta 1 into 1 1 plus cos theta কাটিলা sin theta কাটিলা ভ্যালুটো হৈ গ'ল 1 গতিকে মই এই 1 টো আগত লিখিছো প্লাস 1 by cos theta তুমি লিখিব পাৰা sec theta বুলি into 1 by sin theta লিখিব পাৰা তুমি cosec theta বুলি এইটোৱে আমাক কি কৰিবলৈ দিছিলে প্ৰুভ কৰিবলৈ দিছিলে is equal to right hand side বুজি পালানে ভালদৰে চোৱা তোমালোকে বুজি পালানে একেবাৰে সহজ হয়নে অসম একেবাৰে সহজ হয়নে বুজি পালা কি কৰিলো আমি sin theta minus cos theta হৈ আছিল aq minus bq হৈ আছিল গতিকে এটা aq minus bq ফৰ্মুলাটো ভাঙি দিলো দেন আমি কি কৰি দিলো sin square theta plus cos square theta equal to 1 হৈ গল ইহত দুটাটো কাটা গুছি গল sin theta into cos theta হৈ গল এটা এটো এবাৰ ইয়া সৰণ কৰিলে এটো এবাৰ ইয়া সৰণ কৰিলে দেন 1 by cos theta কো বেলেগ ৰাখিলো 1 by sin theta কো বেলেগ ৰাখিলো প্লাস ইহত কাটা গলি গুছি গল 1 থাকিলে 1 টো মই আগত পাতিলো 1 by cos theta মানে sec theta 1 by sin theta মানে cosec theta দুনিয়া বুজি পাইছা ওকে মই ক্লিন কৰি দিছো বৰ্ডখন নেক্সট কোৱেশ্চন নাম্বাৰ 4 Question number 4 কি আছে question number 4 টো ভালদৰে লক্ষ্য কৰা question number 4 টো কি আছে ওকে সো কি কৰিব লাগে পিছৰ question টো 1 plus sec a by sec a is equal to sin square a by 1 minus cos a বুলি প্ৰুভ কৰিব লাগে কৈছে কি আমাৰ বাও পক্ষ আৰু হুম পক্ষ বেলেগে বেলেগে হৰল কৰা কৈ দিছে গতিকে বাও পক্ষকো সমাধান কৰিম হুম পক্ষকো সমাধান কৰিম ৰিজাল্ট কি ওলাই চাও ওকে প্ৰথমে বাও পক্ষটো কৰম আচ্ছা দুটা পাৰ্টত মই ডিভাইড কৰি দিছে এফালে হুম পক্ষটো কৰিম এফালে বাও পক্ষটো বাও পক্ষ লেফট হ্যান্ড সাইড আমাক লেফট হ্যান্ড সাইডটো কি দিছে sec a 1 plus sec a by sec a by sec a awesome এটা বাও পক্ষটো সমাধান কৰা well 1 plus sec a মই কেনেকৈ লিখিব পাৰো 1 by cos a right 1 by cos a বুলি লিখিব পাৰো 1 by cos a again তলতো মই sec a 1 by cos a বুলি লিখিব পাৰো এতিয়া কি কৰিম ওপৰত cos a লখাগু যদি লও cos a হৈ গল then cos a into 1 cos a plus 1 by 1 by cos a হৈ গল এটা এটো cos a কাটি দিলা তোমাৰ ওচৰত থাকি গল কি cos a plus 1 cos a plus 1 থাকি গল তলত 1 টো থাকিছে কাম নাই তাৰ হয়নে বাৰু কি হৈ গল 1 plus sec a মই কি বুলি লিখিলো sec a 1 by cos a বুলি লিখিলো তলতো sec a 1 by cos a লিখিলো ওপৰত 1 plus 1 by cos a মই cos a টো লখাগু ললো হয়নে বাৰু দেন কি হৈ গল cos a into 1 cos a হৈ গল plus 1 হৈ গল আর তলত অলরেডি 1 by cos a আছে এতিয়া এটো cos a কাটিব পাৰা যদি কাটিব পাৰা যায় হয়নে বাৰু মানে কি আছে তোমাৰ ওচৰত যদি a by b থাকে আৰু c by d থাকে যদি a আৰু b আৰু b ইকুৱেল থাকে কাটিব পাৰা যদি c আৰু a ইকুৱেল থাকে তুমি কি কৰিব পাৰা কাটিব পাৰা গতিকে কাটি দিলো আমি দেখিলো যে b আৰু d ইকুৱেল আছে কি কাটিব পাৰা b আৰু d যদি ইকুৱেল থাকে তেলে তুমি কাটিব পাৰা ঠিক আছে b আৰু d যদি কটাকটি কৰিব পাৰা তেলে কটাকটি কৰিব পাৰা গতিকে cos a কাটি দিলো গতিকে ওপৰত থাকিলে cos a plus 1 তলত থাকিলে 1 গতিকে তলত থকা 1 টো নাপাতিলেও হ'ল গতিকে cos a plus 1 হৈ গল একে ধৰণে আমি হুম পক্ষ চাও হুম পক্ষত আমাক কি দিছে দিছে আমাক sin square a by 1 minus cos a sin square a by 1 minus cos a আচ্ছা sin square a অলপ আগত দেখুৱাইছিল মই বোৰ্ডত ইয়াতে কাখত দেখাইছিল তোমালোকক যে sin square a কেনেকৈ লিখিব পাৰা 1 minus cos square a বুলি লিখিব পাৰা 1 minus cos square a বুলি লিখিব পাৰা হয়নে বাৰু যদি বুজি পোৱা নাই অলপ আগৰ ভিডিওটোলে স্কিপ কৰি আগলৈ গুচি যাওক then 1 minus cos a ইয়াতে যদি মই 1 টো স্কয়াৰ দিও প্ৰবলেম হ'ব নেকি নহয় আগতে যেনেকৈ কৰিছিল a স্কয়াৰ minus b স্কয়াৰ ওপৰত লিখিবৰ কাৰণে 1 ৰ স্কয়াৰ দি দিলে প্ৰবলেম নাই আচ্ছা স্কয়াৰ দি দিছো বুলি ভাবি লয় ইয়াতে দি নিদিও ঠিক আছে দি দিছো বুলি তোমালোকে ভাবি লয় গতিকে কি হৈ গল a স্কয়াৰ minus b স্কয়াৰ কি হৈ যাব a
minus b a plus b তলত থাকিলে a minus 1 minus cos a কি হৈ গল এটো স্কয়ার d দিছি বুলি ভাবি লৈছো a square minus b square গতিকে a plus b a minus b হয়নে বাৰু গতিকে মই a minus b তো আগৰ লিখিলো যেন a plus b তো পাছৰ লিখিলে একেটাই কথা গতিকে 1 minus cos a 1 minus cos a কথা গুছি গল 1 plus cos a লিখিলে বা cos a plus 1 একেটাই কথা হয়নে বাৰু বাম পক্ষ আৰু সোঁ পক্ষ সমান পালোগে নে এটাকে left hand side is equal to right hand side ধুনিয়া বুজি পাইছা ভালদৰে চোৱা তোমালোকে ওকে So my question number 5 to already my board on likhi thaiso alop diwa likhi ki amak dia asle ki je cosec square a is equal to 1 plus cot square a dia ase aru equation to baam poikho to etu dia ase hom poikho to amak proman koribo dise je cosec a plus cot a buli dekhwa buli amak ki korise proman koriboloi dise so ami baam poikho to put kori lolo eta ki koro hom poikho to dekhabo lage acha etia soason baru ami pabo lagibo ki cosec a plus cot a so cosec a plus cot a pabole hole ami ki koribo lagibo baru সাইনেৰে হৰণ কৰিব লাগিব আমি কি কৰো ওপৰে তলৰে সাইনেৰে হৰণ কৰি দিও সাইনেৰে হৰণ কৰিলে কি হৈ যাব ওপৰে তলৰে হৰণ কৰি দিও sin a plus 1 by sin a তলৰ সাইন ওপৰটো সাইনেৰে হৰণ কৰিলো তলৰটো আমি সাইনেৰে হৰণ কৰি দিও cos a plus sin a minus 1 ঠিক আছে তো কি হৈ গল sin a रे যদি cos a হৰণ কৰা sin a रे যদি cos a হৰণ কৰা মানে cos a by sin a মানে কি আছিল cot a হয়নে বাৰু cot a minus sin a रे যদি sin a হৰণ কৰা 1 plus sin a रे যদি 1 হৰণ কৰা sin a रे যদি 1 মানে 1 by sin a মানে cos a একে ধৰণে তলটো আমি হৰণ কৰো কি হ'ব sin a रे যদি cos হৰণ কৰা cot a হ'ব plus sin a रे যদি sin a হৰণ কৰা 1 minus sin a रे যদি 1 হৰণ কৰা মানে 1 by sin a মানে cos a সুন্দৰ বুজি পাইছা আচ্ছা তিয়া কাম এটা কৰো ব্ৰেকেটটা পুট কৰিছা আমি ঠিক আছে হৰৰ পৰিমেয়কৰণ কৰা নিচিনাকৈ কামটো কৰিব লাগিব গতিকে আমি কি কৰো তলত cot a minus cosec a plus 1 বুলি লিখিলো আৰু ইহতৰ মাজত মই কি কৰিলো ব্ৰেকেট পুট কৰিলো ঠিক আছে ইহতৰ মাজত মই কি পুট কৰিলো ব্ৰেকেট পুট কৰিলো ঠিক আছে ওপৰতো মই একে ধৰণে লিখো cot a plus cosec a minus 1 the bracket put কৰাৰ কাৰণটা আছে চোৱা মই cot a minus cosec a ব্ৰেকেট পুট কৰিলো মই cot a plus cosec a পূৰণ কৰিলো cot a plus cosec a ৰে কি কৰিলো পূৰণ কৰিলো ঠিক আছে নে cot a minus cosec a plus ইয়াত আছে cot a plus 1 minus cosec a মই sorry okay now current আহি গল sorry guys well so current ৰ বহুত ডিস্টার্ব হৈছে একিদিন okay so কি কৰিলো আমি ইয়াত cot a plus 1 minus cosec a আসলে কি কৰিলো cot a আৰু cosec a ইহতৰ ওচৰা-ওচৰিকে পাতিলো আৰু 1 টো আঁতৰত পাতিলো ঠিক আছে আৰু কি কৰি দিলো ইহতৰ ব্ৰেকেটও পুট কৰি দিলো একো প্ৰবলেম ব্ৰেকেট পুট কৰাত একো নাই ব্ৰেকেটটো যদি আমি ওপেনও কৰি দিও একেই আছে ইয়াৰ হয়তো সম্পূৰ্ণ একেই আছে ইয়াক যি ধৰণে পাতিলো ইয়াকো আমি কি কৰো একে ধৰণে বহাইছো মানে বাৰু ইয়াক কি কৰিলো cot a plus cosec a ওচৰা-ওচৰিকে পাতিলো আৰু -1 টো বেলেগকে পাতিলো ঠিক আছে ওকে ইয়াত আমি ব্ৰেকেট পুট নকৰো এটা দেখিলো কি যে cot a minus cosec a মই কি কৰিলো cot a plus cosec a ৰে তলত পূৰণ কৰিলো তেলে ওপৰটো মই কি কৰিব লাগিব cot a plus cosec a ৰে মই কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে নে awesome okay নাও এটা কি কৰো আমি তলত চাম ওপৰৰ কথাখিনি মচি দিছো ক্লিন কৰি দিও ওকে ধুনিয়া এটো আমাক নালাগে জলকে নালাগে আমি একেবাৰে ক্লিন কৰি দিম কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা ঠিক আছে ওকে এতিয়া আমি কি কৰো cot a minus cosec a plus 1 এটা cot a plus cosec a মই ইয়াক প্ৰথমে পূৰণ কৰো cot a minus cosec a into cot a plus cosec a ঠিক আছে নে এই cot a minus cosec a ৰে এবাৰ cot a minus cosec
cot a plus cosec a ৰে এবাৰ cot a minus cosec a পূৰণ কৰিলে এবাৰ 1 ক পূৰণ কৰো প্লাস 1 ক যদি পূৰণ কৰে কেটা থাকিব 1 into cot a plus cosec a কি থাকিব cot a plus cosec a থাকিব cot a plus cosec a ঠিক আছে নে ওপৰত কি কৰো ওপৰটো আমি একে ৰাখো cot a minus cosec a plus cot a plus cosec a minus 1 এটো ওপৰত একে ৰাখো cot a minus cosec a plus cosec a minus 1 এটো একে ৰাখিছো আৰু ইয়াকো একো চেঞ্জ নকৰো cot a plus cosec a এটা সোয়া cot a minus cosec a cot a plus cosec a minus b a plus b a square minus b square হবনে a square minus b square হবনে বাৰু a minus b a plus b a square minus b square ইয়াত a টো থাকি গল ধুনিয়া ওকে ঠিকে আছে প্লাস cot a plus cosec cot a plus cosec a ওপৰত সম্পূৰ্ণ একে ৰাখিছো একো কৰা নাই cot a plus cosec a minus 1 ঠিকে আছে আৰু একো হলনি নকৰো cot a plus cosec a ধুনিয়া এতিয়া কি কৰো আমাক এটা আইডেন্টিটি দিছিলে প্ৰথমতে কৈছিলে কি যে cosec square a is equal to 1 plus cot square a হেতু ব্যৱহাৰ কৰো এতিয়া এই cosec square a জায়গাত মই 1 plus cot square a ব্যৱহাৰ কৰিব পাৰিম নে cot square a টো যেনেকৈ আছে তেনেকৈ minus cosec square a জায়গাত মই কি ব্যৱহাৰ কৰিব পাৰিম 1 plus cot square a আমাক যেটো ব্যৱহাৰ কৰিবলৈ দিছে গতিকে আমাৰ মাইনাস আছে cosec square a equal to কি হ'ব 1 plus cot square a minus থকাৰ কাৰণে সাইনটো চেঞ্জ হৈ গুচি যাব নে ব্ৰেকেটটো ডাইৰেক্ট ওপেন কৰি দিলো কি হ'ব minus cot square a হৈ গল plus cot a plus cosec a ওপৰটো যেনেকৈ আছে তেনেকৈ ৰাখিছো আৰু দুটা লাইন আছে আৰু খেলা খতম তাৰ পিছত আৰু দুটা লাইন আছে দেন খেলা খতম cot a plus cosec a সুন্দৰ আৰু দুটা লাইন আছে আমাৰ দেন কাম কৰি হৈ যাব ওয়েল ওপৰৰ লাইন কেটা মই মছিলো এটো লাইনো নালাগে আমাক এটো লাইনো আমাক নালাগে ঠিক আছে নে ওকে নাও সো cot a minus cot square a minus cot square a গুছি গল দেন মই ওপৰতে লিখিছো ঠিক আছে কি হৈ গল ওপৰটো একে ৰাখিছো cot a plus cosec a minus 1 into cot a plus cosec a তলত কি আছে এইটা আগতেকে পাতি লম cot a plus cosec a minus 1 তো থাকি গল minus 1 হয়নে বাৰু এটা সসা এই গুটেটো এটো হইতে ইকুয়াল হয়নে বাৰু cot a plus cosec a minus 1 cot a plus cosec a minus 1 গতিকে আমাৰ ওচৰত থাকি গল কি cot a plus cosec a এইটোকে আমাক প্ৰমাণ কৰিবলৈ দিছিল হয়নে বাৰু ৰাইট হ্যান্ড সাইড এটো এটোই আমাৰ ৰাইট হ্যান্ড সাইড বুজি পাইছা ভালদৰে চোৱা তোমালোকে সুন্দৰ হয়নে বাৰু ওকে কিবা যদি অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত লিখিব পাৰিবা ওকে ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 6 ৰ পৰা 6 7 8 9 10 11 এগিটা 10 কোৱেশ্চন নম্বৰ 10 লাগে দেন 6 ৰ দুটা 6 ৰ 5 টা কোৱেশ্চন আছে এগিটা আমি কি কৰিম নেক্সট ভিডিঅ' কি কৰিম ডিসকাশন কৰিম ঠিক আছে সো আজিলে ইমানে অহা কাইলে আকৌ লগ পাম ওয়েল অহা কাইলে হয়তো অকমান দেৰিকে লগ পাম তোমালোকক 9 AM মানত লগ পাম ঠিক আছে অহা কাইলে আমি 9 AM মানত লগ পাম ঠিক আছে ওকে বাই বাই ফৰ টুডে